শ্ৰদ্ধাৰ ৰাইজ, শান্তিৰ প্ৰচেষ্টা আৰু শান্তিৰ ব্যৱস্থাত বড়োলেণ্ডত আমি আৰম্ভ কৰা চুক্তিয়ে এক মাইলৰ খুঁটিত আমি স্বাক্ষৰ কৰা চুক্তি এক মাইলৰ খুঁটিত পৰিণত হৈছে। তিৰংগ পতাকাৰ তলত থিয় হৈ আমি বড়ো চুক্তিত ঘোষণা কৰা বা বড়ো চুক্তিত স্বাক্ষৰিত কৰা আৰু এক প্ৰতিশ্ৰুতি আমি পালন কৰিব খুজিছোঁ। আমি সংকল্প লৈছিলোঁ যে বিটিআৰ বা বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনেল কাউন্সিলৰ সীমা আমি গহপুৰলৈকে বৃদ্ধি কৰিম। সমস্ত সীমা নহয়, নিৰ্দিষ্ট গাঁও য'ত বড়ো লোকসকল 100% বাস কৰে সেই গাঁওসমূহ আমি বিটিআৰৰ অন্তৰ্ভুক্ত কৰিম। সেই পদক্ষেপৰ অংশ হিচাপে ঢেকিয়াজুলি, চতিয়া, বিশ্বনাথ, বিহালী আৰু গহপুৰত 80%তকৈও বেছি বড়ো লোক বাস কৰা 43খন ৰাজহ গাঁও আৰু 17খন বনগাঁৱক আমি বিটিআৰৰ লগত সন্নিৱিষ্ট কৰাৰ সিদ্ধান্ত আমি আজিৰ এই পবিত্ৰ দিনতে আমি ঘোষণা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, শান্তিৰ প্ৰচেষ্টা আৰু শান্তিৰ ব্যৱস্থাত বড়োলেণ্ডত আমি আৰম্ভ কৰা চুক্তিয়ে এক মাইলৰ খুঁটিত আমি স্বাক্ষৰ কৰা চুক্তি এক মাইলৰ খুঁটিত পৰিণত হৈছে। তিৰংগ পতাকাৰ তলত থিয় হৈ আমি বড়ো চুক্তিত ঘোষণা কৰা বা বড়ো চুক্তিত স্বাক্ষৰিত কৰা আৰু এক প্ৰতিশ্ৰুতি আমি পালন কৰিব খুজিছোঁ। আমি সংকল্প লৈছিলোঁ যে বিটিআৰ বা বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনেল কাউন্সিলৰ সীমা আমি গহপুৰলৈকে বৃদ্ধি কৰিম। সমস্ত সীমা নহয়, নিৰ্দিষ্ট গাঁও য'ত বড়ো লোকসকল 100% বাস কৰে সেই গাঁওসমূহ আমি বিটিআৰৰ অন্তৰ্ভুক্ত কৰিম। সেই পদক্ষেপৰ অংশ হিচাপে ঢেকিয়াজুলি, চতিয়া, বিশ্বনাথ, বিহালী আৰু গহপুৰত 80%তকৈও বেছি বড়ো লোক বাস কৰা 43খন ৰাজহ গাঁও আৰু 17খন বনগাঁৱক আমি বিটিআৰৰ লগত সন্নিৱিষ্ট কৰাৰ সিদ্ধান্ত আমি আজিৰ এই পবিত্ৰ দিনতে আমি ঘোষণা কৰিছোঁ।